এইটো বয়সত ছোৱালীক প্ৰপ'জ নকৰি যদি ছাগলী উমলাই থাকোঁ ক'ত জীৱনটো আৰু উন্নতি হ'ব। মোৰ 2025 শেষ ৰচনাখনলৈ আপোনাক স্বাগতম। कहते ना भगवान जो कुछ करता है भले के लिए कहता है, लेकिन মোক সেই ৰচনাখন হয়তো উল্টাকৈ ভগৱানে লিখিলে যেন পাইছোঁ। সেই কুঁৱলী নহওঁতে সেই ৰচনাখনৰ মই সেই মাজভাগখিনি পালোহি। কোনোবাই কেইটকামান বিচাৰিলেও নাই বুলিয়ে কওঁ, আৰু সেয়েহে মই এতিয়া পিঁয়াজৰ পাতকে মই পানী দিবলগীয়া হৈছে। মুঠতে জীৱনটো যেনেকেই নহওক, তেতিয়াই নহওক, লাগিলে সেইটো পইচাই হওক, লাগিলে পানী হওক, ধাৰটোতো মাৰিবই লাগে দেই। 2025 বৰ্ষৰ শেষ ৰচনাখনৰ ইও এটা কাৰণ মোৰ ধ্বংস হোৱাৰ। আগতে ছোৱালীবোৰৰ কোনোবাক দেখিলে এটিটিউড দেখাওঁ, এতিয়া মই ফুলবোৰক নিজেই মাতিবলগীয়া হৈছে আহ। এইটোৱে হৈছে মোৰ জীৱনখনৰ ওলোটা কাহিনী। ভগৱানৰ সুদৃষ্টি মোৰ এই কাঠ পেঞ্চিল টেলাৰতহে হয়তো পৰিছিলে, যি কাৰণত মই ছুটি আৰু দীঘল হিচাপে মোৰ লগত সদায়ে থাকে। ওলোটাৰ জীৱনৰ সেই ৰচনাখন পঢ়িয়ে মোৰ এই জীৱনটো গ'ল। বাকী ফলোৱাৰ্ছসকলক আঁকিছোঁ, আৰু এই মোৰ এই জীৱনখনৰ শেষ সামৰণি পালেই। 2025 বৰ্ষটো এনেকৈ ধ্বংস কৰিলোঁ। হয়তো 2026 বৰ্ষ নাথাকিবও পাওঁ কিজানি পৃথিৱীত। সেয়ে আগতীয়াকৈ তোমালোককো মই 2026 বৰ্ষৰ শুভকামনা জনালোঁ। যদি লিখনিখন ভাল লাগিছে তেনেহ'লে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লিখিব পৰা ফুল নাম্বাৰ পাবা।